মই ওলাই আহিছোঁ আজি মহা মৃত্যুঞ্জয় মন্দিৰ চাবলৈ। মন্দিৰটো আপোনালোকে ভিডিঅ'ত চাইছে, ইনষ্টাৰ ৰিলছত চাইছে, ব্লগত চাইছে। যিমান ডাঙৰ দেখায় ভিডিঅ'ত, মানে ওচৰৰ পৰা চাবলৈ বহুত ডাঙৰ আৰু দেখিবলৈ ইমান ধুনীয়া আছে। আৰু আজি আপোনালোকক মই মৃত্যুঞ্জয় মন্দিৰৰ মানে ভিডিঅ' কৰিম, সেইটো আপোনালোকক মই দেখাম ভিডিঅ'টোৰ পৰা। মানে তাত কি আছে, জেগাটো কেনেকুৱা চব। আসসালামু আলাইকুম, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনাক সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মহা মৃত্যুঞ্জয় মন্দিৰত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ। মই বেক কেমেৰা কৰি দেখাই আছোঁ। আপোনালোকক দেখাই আছোঁ তাৰ ছাইডৰ জেগাডোখৰ কেনেকুৱা। জেগাডোখৰ এনেকুৱা টাইপৰ আছে, ইমান ধুনীয়া আছে। মোক মানে বহুত ভাল লাগিলে তাত গৈ কেনে। এতিয়া মই যাম মন্দিৰৰ ওপৰত উঠি আপোনালোকক দেখাম তাত কেনেকুৱা আছে। বলক যাওঁ। এতিয়া মই গৈ আছোঁ ওপৰত। তাত ইমান ভিৰ, মানুহ বহুত আহিছে। আৰু মই গৈছোঁ দুপৰীয়া সময়ত, ৰ'দ ইমান দিছে, পূৰা মানে ভৰিটো পেলাব পৰা ইমান গৰম লাগিছে। মানে ভাবিছোঁ মই যাওঁ নে নাযাওঁ বুলি ভাবিছোঁ, লেকিন মই এতিয়া যাম। চক মই মানে ভৰিটো অকণ উঠাই থৈছোঁ, মানে পেলাব পৰা নাই, পূৰা গৰম হৈ আছে চিৰিকেইটা। এতিয়াও মই ওপৰত এতিয়া উঠিলোঁ আধা। ইমান জ্বলিছে ভৰিকেইটা, মানে পেলাব পৰা নাই, এনেকুৱাই জ্বলিছে। মই ওপৰত উঠি গ'লোঁ। এতিয়া আপোনালোকক মই ওপৰত কেনেকুৱা আছে আপোনালোকক এতিয়া মই দেখাম ঘূৰি কেনে, কি আছে চাৰিওফালে। আৰু ইয়াত ইমান ভিৰ হৈ আছে, মানুহ বহুত আহিছে। আৰু তাৰ ছাইডৰ জেগাডোখৰো মই আপোনালোকক ওপৰৰ পৰাই দেখাই আছোঁ। চব কিমান ভিৰ, মানুহ বহুত ইয়াত। মৃত্যুঞ্জয় মন্দিৰটো বহুত ডাঙৰ মন্দিৰ হয়, আৰু মানুহ ইয়াত বহুত দূৰ দূৰ জেগাৰ পৰা আহে চাবৰ কাৰণে। সেইটো কাৰণে ইমান ভিৰ ইয়াত, বহুত দূৰ দূৰৰ পৰা আহে মানুহ চাবৰ কাৰণে। ইয়াত ওচৰৰ পৰা মন্দিৰটো চক ইমান ডাঙৰ আছে, চক ওচৰৰ পৰা চাবলৈ কিমান ডাঙৰ মন্দিৰটো।
গৈ আছো ঘৰ ভিডিঅ'টো ইয়ালৈকে বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই